Hi friend, welcome to my YouTube channel Okhomia Hindi Mix. তো ফ্ৰেণ্ড আজি দেওবাৰ হয়, তো ঘৰতে আছোঁ এতিয়া। তো এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ ড্ৰাগন ফ্ৰুটৰ ওপৰত। তো আমি ড্ৰাগন ফ্ৰুট ক'ত পালোঁ, কেনেকৈ পালোঁ, ফ্ৰীতে পাইছোঁ, ক'ৰ পৰা পাইছোঁ তাৰমানে দেখাম, ক'ম আৰু আপোনালোকক। তো ভিডিঅ'টোৰ পিছত গম পাব আমি ক'ৰ পৰা পাইছোঁ। তো মানে কি ড্ৰাগন ফ্ৰুটবিলাক আগতে পাইছোঁ আমি, তো এতিয়া মানে অলপ মৰি মৰি গৈছে। তো কিহৰ কাৰণে মৰিছে তো দেখা পাব, সেইটো কাৰণে চাই থাকিব ভিডিঅ'টো। তো এতিয়া আমি দেখাই আছোঁ, গৈ আছোঁ, থৈ দিছোঁ, খাম এতিয়া। এক দুই তিনি। তো দেখাই দিছোঁ এইবিলাক, তাৰমানে চব এনেকুৱা হৈ মৰি মৰি গৈছে। আৰু প্লাষ্টিকবিলাক চব সৰু সৰু। তো সেইকাৰণে আমি এতিয়া এই প্লাষ্টিকবিলাক চেঞ্জ কৰি দিম আৰু এই ডাঙৰ ডাঙৰ প্লাষ্টিকত ভৰাই দিম। তাৰমানে কি বৰষুণৰ এই পানীবিলাক, বৰষুণ দি আছে, তো এনেকুৱা পচি পচি গৈছে। বৰষুণৰ পানী হোৱাৰ কাৰণে এইবিলাক পচি পচি গৈছে। তাৰমানে এইটো পানীত বেছি নহয়, এইটো কেপটাছ প্ৰজাতিৰ হয়, সেইটো কাৰণে এইবিলাক পচি পচি গৈছে, এইবিলাক পচি পচি গৈছে। তো সেইকাৰণে এতিয়া আমি আজি তো এইবিলাক ইয়াৰ পৰা ডাঙৰ ডাঙৰ প্লাষ্টিকত ভৰাই ভৰাই দিম। আৰু এইবিলাক চব সৰু সৰু হৈ গৈছে। তো এইবাৰ লগোৱা নহ'ল, তো অহাবাৰ লগাম, সেইটো কাৰণে এনেকুৱা থৈ দিছিলোঁ আমি। তো এতিয়া সেইকাৰণে এইবিলাক ডাঙৰ ডাঙৰ হৈ গৈছে। তো সেইকাৰণে এতিয়া এইবিলাক আমি ডাঙৰ ডাঙৰ প্লাষ্টিকত ভৰাই দিম। প্ৰথমতে ডাঙৰ ডাঙৰ প্লাষ্টিকবিলাক গুচাই দিব। তো এইবিলাক পানী পৰাৰ কাৰণে চব এনেকুৱা হৈ পচি পচি গৈছে। তো এইবিলাক বৰষুণ দিলে তাৰমানে পানী শিপাত সোমাই যায়। তো শিপাত যেতিয়া সোমাই যায়, তো তেতিয়া এইবিলাক পচি পচি যায়। তো সেইকাৰণে এইবিলাক অলপ বালিচহীয়া মাটি হ'লে ভাল আৰু। তাৰমানে এনেকুৱা বোকা মাটিত পানীটো পটককৈ বৰষুণৰ পানী শুহি লয়, তো পানীটো জমা হৈ থাকে। তো সেইকাৰণে মৰি গৈছে। তো সেইকাৰণে আমি, আৰু এইটো সৰু হৈ গৈছে, তো সেইকাৰণে আমি এতিয়া অলপ এনেকুৱা ডাঙৰ ডাঙৰ প্লাষ্টিকত দিম। তেতিয়া আৰু অহা বছৰলৈ থাকিব, যেতিয়া আমি লগাম তেতিয়ালৈ থাকিব। আৰু এতিয়া ডাঙৰ হৈ দেখিছে মানে ফাৰ্ষ্টে দিয়াতে এনেকুৱা আছিলে, তো এনেকুৱা নহয়, এইখিনিমান আছিল, তাৰপিছত এইখিনি পখা ওলাইছে। তো আৰু সেই পখাৰ পৰা কিপাৰ পৰা আৰু এনেকুৱাকৈ ওলাইছে। তো সেইটো কাৰণে এতিয়া আমি ডাঙৰ সেই প্লাষ্টিকত দিম। তো চববিলাক এনেকুৱা হৈ গৈছে, পচি গৈছে, বৰষুণৰ পানী সোমাই গৈছে। তো দেখা পাব, চাই থাকিব আপোনালোকে, মই কেনেকৈ কৰিম শিকাই দিম, দেখাও পাব। তো আপোনালোকে যদি কেতিয়াবা কৰে কৰিব পাৰিব। প্ৰথমতে আমি তো এইবিলাক এনেকুৱা আগতে মাটি ভৰাই থৈ দিয়ে। তো এতিয়া অকণমান বালিচহীয়া মাটি হয়, অলপ বোকা মাটিটো মিক্স আছে মাটিত। মানে কি ইয়াতে আমি প্ৰথমতে তামোল জীৱন দিছিলোঁ, তামোল চব মৰি গ'ল। এতিয়া এনেকুৱা কৰি অলপ খান্দি লৈ কেনে তো এই যোনটো ইয়াৰ মৰি যোৱা শিপাটো হয়, এই শিপাটো আমি এই মাটিখিনিত ভৰাই দিম। এনেকুৱা কৰি এনেকুৱা ভৰাই দিম। এনেকুৱা ভৰাই দিম, চব এনেকুৱা কৰিম। তো ফ্ৰেণ্ড দেখিছে এইটো জোক, ইয়াতে আছে জোক, এইটো
দেখিছে মোৰ হাতখন গোন্ধ পাই কেনেকুৱা মানে ক্লিক 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 কৰি আছে দেখিছে এইটো চিনাল যুগ বুলি কয় চিনাল যুগ তো ইয়াতে আছে এইটো যোনটো মানে কি ডাঙৰ যেতিয়া হয় প্লাণ্টবিলাক তাৰ পৰা ঠানিবিলাক কাটি কেনে এনেকুৱা কৰি কাটি দিয়ে তেনেকুৱা কৰি কাটি তাৰপিছত ইয়াত এনেকুৱা কৰি সোমাই দিলে হ'ল পিন্ধিলে কাটি আছে যে সৰু তো এইটো কেপটাছৰ ৰ'দে আৰু দেখাত তো এইবিলাক যদি আপোনালোকে নাৰ্চাৰীত কিনে 50 টকা 100 টকা 70 টকা এনেকুৱাৰ ভিতৰত পাই যাব তো এইবিলাক আমি তো ফ্ৰীতে পাইছিলোঁ তো হেৰি আমাক এগ্ৰিকালচাৰ বিভাগৰ পৰা দিছিলে কৃষি বিভাগৰ পৰা আমি বেছি পোৱা নাছিলোঁ মানে কি লগাবও মানে ইমান জেগা নাই তো আমাক 100টা দিছিলে কমকৈ আনিছোঁ মানে বেছি অনা নাই আৰু মানে জেগা অভাৱ সেইকাৰণে 100টা আনিছোঁ 100টা কৰি চাম বুলি আনিলোঁ ফাৰ্ষ্ট টাইম আহিছেতো আমাৰ ইয়াতে সেইটো কাৰণে আমি ভাবি কেনে 100টাই আনিলোঁ তো আপোনালোকক যদি লাগে তো আপোনালোকে যোগাযোগ কৰি থাকিব আপোনালোকৰ কৃষি বিভাগৰ লগত এগ্ৰিকালচাৰ বিভাগৰ লগত পাই যাব আপোনালোকে আমি এবাৰ ষ্ট্ৰবেৰী কৰিছিলোঁ দেখাই পাইছে কিজানি আগৰ ভিডিঅ'ত আছে মোৰ তো এইবাৰ ড্ৰাগন ফ্ৰুট আনিছোঁ কিন্তু এতিয়ালৈ লগোৱা নাই আনি থৈ দিছোঁ লগাম অহা বছৰ তো যেতিয়া হ'ব দেখাম আপোনালোকক ভিডিঅ'তে এইবিলাক কাটি তো এইবিলাক প্লাণ্ট কৰি ঘৰতো লগাই কিছুমানে ফুলৰ নিচিনা ভাল লাগে আৰু তো ময়ো লগাম 2ডালমান লগাম বুলি ভাবিছোঁ ঘৰৰ সন্মুখত ফালে তো এইকেইডাল পিছত লগাম মানে কি এইকেইটা লগালে চিমেণ্টৰ পোষ্ট বনাব লাগিব চিমেণ্ট আনিব লাগিব বালি আনিব লাগিব আৰু ৰদ আনি ঢালাই কৰি পোষ্ট বনাই ৰুব লাগিব ৰুম কিন্তু এতিয়া নহয় মানে অলপমান ডাঙৰ হ'লে এইটো এবাৰটো লগোৱা নহ'ব আৰু তো আহাবাৰ লগাম দেখাম আপোনালোকক লগালে তো মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিলৈ এইখিনিতে সমাপ্ত তো মোৰ এতিয়া কাম আছে বহুত মানে এইবিলাক চব কমপ্লিট কৰিব লাগিব কমপ্লিট কৰা হোৱাৰ পিছত মানে আৰু বেলেগ কাম আছে তো আজিলৈ বাই বাই এইখিনিতে তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব মোৰ লাগে বহুত